হেল্ল' গাইজ, মই ৰাজৰণী আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰাজৰ আখললৈ আৰু লৈ আহিছোঁ কেইটামান আৰু ৰেচিপি মোৰ নিজৰ ষ্টাইলত। হয়তো আপোনালোকে ভাল পাব পাৰে। যদি ভাল পায় ৰেচিপিটো মানে ভিডিঅ'টো চাই যদি ভাল পায় ৰেচিপিটো বনাই মই 100% গেৰাণ্টি দিম আপোনালোকে টেষ্টফুলেই পাব যিকেইটা মই বনাই বা দিছোঁ, কাৰণ যিহেতু মই নিজে খাই ভাল পোৱাৰ কাৰণে মই সেইকেইটা দিছোঁ। আৰু মই ভাবিছোঁ জানে নাই, হয়তো আপোনালোকৰ কিছুমান প্ৰব্লেমো ছল্ভ হৈ যাব পাৰে। কেনেকৈ জানে? হঠাতে আপোনালোকৰ ঘৰলৈ আলহী আহিল, ঘৰত একোৱেই নাই, কোনো পাচলিয়েই নাই আলুকেইটাৰ বাহিৰে। সেই আলুকেইটাক লৈনো আপোনালোকে কেনেকৈ 3-4টা ৰেচিপি বনাই আলহীক সুধিব পাৰে, আলহীয়ে তামাম টেষ্টি বুলি ক'ব পাৰে। তেনেকুৱা কেইটামান ৰেচিপি লৈ মই এতিয়া বৰ্তমান আপোনালোকৰ ওচৰলৈ আহিছোঁ। একচুৱেলি মোৰ ঘৰত তেনেকুৱাই হয়, মোৰ ঘৰত মানুহ বেছি নাই ন, পাচলি ইমান নাথাকে। হঠাতে যদি কোনোবা আহি যায়, ঘৰত আলুকেইটাই থাকে। এই আলুকেইটা লৈনো মই কেনেকৈ অতিথি শুশ্ৰূষা কৰোঁ তাকে আপোনালোকক দেখাব বিচাৰিছোঁ। সেইটোতে যদি আপোনালোকৰ সুবিধা হয় যে আপোনালোকৰ ঘৰতো এনেকৈ পাচলি নাই, আলহী আহিলে আলুকেইটাৰ বাহিৰে এনেকৈয়ে 2-3টা যদি আপুনি ৰেচিপি বনাই পেলাই আলহীক দিয়ে, আলহীয়েও টেষ্টি বুলি কৈ খাই গুচি যায়, এইটোতো আৰু ভালেই হ'ব ন। অকল আলুৰ ৰেচিপি লৈ পেলাই মই আহি আছোঁ আপোনালোকৰ ওচৰলৈ, যিহেতু ঘৰত একো পাচলিয়েই নাই। হয়তো আপোনালোকে ভাল পাব, গেৰাণ্টি আছে আপোনালোকে ভাল পাব। আৰু ইমান সহজে বনাব পৰা ৰেচিপি, গতিকে আপোনালোক গৃহিণীসকলে নিশ্চয় ভালেই পাব। ঘৰত একো নাই, আলহী আহিছে, পটককৈ আলুকেইটা দি পেলাই 2-3টা এনেকৈ ৰেচিপি বনাই দি পেলাই আলহী আপোনাৰ আপ্যায়ন কৰাটো আপোনালোকৰ গৃহিণীসকলে নিশ্চয় বেয়া নাপায়, ভালেই পাব। ভিডিঅ'টো শেষ হোৱালৈকে চাব। যদি আপোনালোকৰ ৰেচিপিকেইটা ভাল লাগে আপোনালোকে বনাব তেনেকৈ, তাৰপিছত বনাই কৰি খাই যদি টেষ্টি যেন পায় তেনেহ'লে মোক জনাব, আৰু তেতিয়াহে মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। অ'কে, লেটছ শ্বেয়াৰ এণ্ড ষ্টাৰ্ট দ্য ভিডিঅ'। অ'কে, অল এবাউট আলুৰ প্ৰথমটো ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এতিয়া প্ৰথমতে বনাবলৈ লৈ আছোঁ আলু জিৰা বনাবৰ কাৰণে আলুখিনি মই বাকলি গুচাই লৈ ধুনীয়াকৈ এটা চেপত কাটি ল'লোঁ। লৈ অলপ সময়ৰ কাৰণে মই তাক সিজিবলৈ দিম। মই ইয়াতে 40% মান মই আলুখিনি সিজাই ল'ম, তাতকৈ বেছি সিজালে পিছত ৰেচিপিটো খাবলৈ বেয়া হ'ব। ইয়াতে মই কুকাৰ এটাতে আলুখিনি বহাই দিলোঁ, এটা চেপত কাটি দিলোঁ আলুখিনি, দি পেলাই বহাই দি 40% সিজাই ল'লোঁ। 40% সিজাই লোৱাৰ পিছত এখন মই ফ্ৰাইং পেন গৰম কৰিলোঁ। ফ্ৰাইং পেনখনত প্ৰথমতে মই অলপ তেল দিলোঁ। তেলখিনি গৰম হ'বলৈ দিব লাগিব। প্ৰতিটো ৰেচিপি বনোৱাৰ আগত তেলখিনি গৰম হ'বই লাগিব, আৰু এইটো কোৱা কথা আৰু সেইকাৰণে কৈছোঁ। তেলখিনি মই মিঠাতেলেই ইউজ কৰিছোঁ, আমি যিহেতু মিঠাতেলেই খাওঁ গতিকে মিঠাতেলেই ইউজ কৰিছোঁ। ফ্ৰাইং পেনখন গৰম হ'বলৈ দি পেলাই মিঠাতেলখিনি মই তাত দিলোঁ। মিঠাতেলখিনি যেতিয়া গৰম হৈ আহিব আৰু তাৰপিছত মই বাকী যিখিনি মই দিবলগীয়া আছে সেইখিনি এড কৰিম। কিন্তু কথাটো হ'ল কি, ঘৰত একো নাই, আলহী আহিছে, অকল আলু হৈ আছে। আলু দিয়ে কেইবাটাও যিটো ৰেচিপি আমি বনাব পাৰোঁ, মই সাধাৰণতে কেনেকৈ বনাওঁ, মোৰ ঘৰত সাধাৰণতে পাচলি নাথাকেই বুলিব পাৰি, আৰু তেনেকৈ আলহী আহিলে মই কেনেকৈ মেনেজ কৰোঁ সেইখিনিহে একচুৱেলি আপোনালোকক দেখাই আছোঁ। মোৰ তেলখিনি গৰম হ'ল, তেলখিনি গৰম হোৱাৰ লগে লগে মই তাত দিলোঁ অলপমান আপোনাৰ কি দিলোঁ, আপোনাৰ গম পাইছেনে কি দিছোঁ, চাই পেলাই কওকচোন। জিৰা দিলোঁ বাৰু, জিৰা আগত কি দিলোঁ, সাধাৰণতে মই একদম ইউজ কৰোঁৱেই। কৈ আছোঁ, অলপ পিছত কৈ আছোঁ, বাকীখিনি কৈ আছোঁ এতিয়া। জিৰাখিনি দিলোঁ, জিৰাৰ পিছত মই 1 চামুচ সৰিয়হ দিলোঁ।
সৰিয়হ দিয়াৰ পিছত দুটামান কাৰি পাত্তা দিলোঁ। এইখিনি আপোনালোকে চিনি পাইছে, কিন্তু তাৰ আগৰখিনি আপুনি চিনি পাইছে নাই মই নাজানো। প্ৰথম মই শিং দিলোঁ। শিংটো একচুৱেলি স্বাস্থ্যৰ কাৰণেও ভাল আৰু ফ্লেভাৰো বহুত ধুনীয়া আহে। খোৱা শিং দিলোঁ। তাৰপিছত মই বাকীখিনি ইয়াতে দিলোঁ। বাকীখিনিকে আৰু জিৰা দিলোঁ, ক'লা সৰিয়হ দিলোঁ, তাৰপিছত দিলোঁ কাৰি পাত্তা। তাৰপিছত যিখিনি মই হাফ বইল কৰি থৈছিলোঁ আলু ধুনীয়া শ্বেপত কাটি পেলাই, এইখিনি মই ইয়াত দি দিলোঁ। এনেকৈ আপোনালোকে বনাওক, তাৰপিছত ফ্ৰাই কৰি দিয়ক। হাফ বইলটো অলৰেডি হৈ আছিলে, বাকী হাফ বইল আপোনালোকে ফ্ৰাই কৰক। তাৰপিছত এই আলু জিৰাটোৰ যিটো ফ্লেভাৰ আহিব, মা কছম, আপোনাৰ আলহীয়ে সুধিবলৈ বাধ্য হৈ যাব আপুনি কেনেকৈ বনাইছে। বাছ ইমানেই, ৰেচিপি ইমানেই, খালি ধুনীয়াকৈ ভাজিব লাগে। অলৰেডি মোৰ হৈ গৈছে, মই ঢাকোন মাৰি দিছিলোঁ। ঢাকোন মাৰি সোনকালে সিজিবৰ কাৰণে দিছিলোঁ, অলৰেডি মোৰ হৈ গ'ল। এটা ৰেচিপি কমপ্লিট। আপোনালোকে চাওক, বনাওক, খাওক, আলহীকো খুৱাওক, তাৰপিছত মোক জনাব। কেইবাটাও আলুৰ ৰেচিপি আহি আছে, চাব আপোনালোকে। টান অলৰেডি মোৰ আলু ৰেচিপি হৈ গ'ল। আলু পিটিকাটো আপোনালোকে সকলোৱে খায়, কিন্তু আজি মই যিটো আলু পিটিকা বনাব ওলাইছোঁ অকণমান টুইষ্ট দিব বিচাৰিছোঁ। এইখিনি মই আলু অলৰেডি বইল কৰি ল'লোঁ। বইল কৰি লৈ পেলাই আলু মেছাৰটো দি আলুখিনি মই এনেকৈ ভাঙি লৈছোঁ। ভাঙি লৈ পেলাই ইয়াত বাকী যিখিনি দিব লাগে মই ইয়াত দিম। এনেকৈ আলু পিটিকা আপোনালোকে হয়তো খাইছে নাই মই নাজানো, কিন্তু মই এনেকৈ সাধাৰণতে বনাওঁ, কিন্তু বহুত টেষ্টি হয়। আলু পিটিকা নিমখ তেল পিঁয়াজ দি যিটো আলু পিটিকা আমাৰ অসমত জনপ্ৰিয়, তাতকৈ এনেকৈ কৰিলে বহুত টেষ্টি হয়। আৰু আপোনালোকে যদি আলহী আহিছে পটককৈ, আজি মই আলুৰ ৰেচিপি বনাই আছোঁ। আলুৰ ৰেচিপি কেনেকৈ, কোনটো মানে ঘৰত একো নাই, আলুৰ ৰেচিপি আমি বনাই আছোঁ, তাত কেনেকৈ টুইষ্ট দি পেলাই টেষ্টফুল কৰিব পাৰি, সেইটো মই আপোনালোকক দেখাই আছোঁ। এতিয়া মই ফ্ৰাইং পেন এটাত তেল দিলোঁ, তেল দি তাত জিৰা দিলোঁ। জিৰাখিনি ফুটোতেই মই তাতে দিলোঁ আপোনাৰ পিঁয়াজ। এটা পিঁয়াজ মই কাটি দিলোঁ, সেইখিনি দিলোঁ। সেইখিনি অকণ ভাজি পেলাই তাতে দিলোঁ নহৰুখিনি অকণ যেতিয়া ভালকৈ গোন্ধটো আহিব, গোন্ধটো অহাৰ লগে লগে মই তাতে দি দিলোঁ আপোনাৰ কেঁচা জলকীয়া আৰু অকণমান হিংটো দিলে ইয়াত তামাম ধুনীয়া টেষ্ট এটা আহে। এইখিনি অকণ ভাজি পেলাই তাৰপিছত মই নৰসিংহ পাত কেইটামান দি দিলোঁ। আলু পিটিকা নৰসিংহ পাতটো দিলে মাছাল্লা, কেনেকুৱা ধুনীয়া আপোনাৰ টেষ্টটো আহিব নহয়। আপোনালোকে বনাই চাব, খাব, তাৰপিছত যদি ভাল পায় মোক কমেণ্ট কৰিব, মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ আজি অল এবাউট আলু বনাই আছোঁ আমি। গতিকে গোটেই ৰেচিপিকেইটা অকল আলুৰ ওপৰতে থাকিব। এইখিনি মই অলৰেডি এনেকৈ ভাজি আছোঁ। ভাজি যেতিয়া অকণমান পিঁয়াজ নহৰু আদাৰ গোন্ধ, আদাটো এতিয়ালৈকে দিয়া নাই, পিঁয়াজ নহৰু গোন্ধটো আহিব, লাষ্টৰ ফালে মই তাতে আদা অলপ এড কৰি দিম। আদাখিনি মই গ্ৰেট কৰি লৈছোঁ, পিহনাত পিচি লৈছোঁ, সেইখিনি তাত দি দিম। এইখিনি দি পেলাই আকৌ অলপ সময় মই তাক ভাজিম। ভাজা হোৱাৰ পিছত মই যিখিনি গ্ৰেট কৰি থৈছোঁ আলু, তাত মই মিক্স কৰি দিম। ভাজোঁতে অকণ সময় লাগিব। আপোনালোকে ধুনীয়াকৈ যেতিয়া ধুনীয়া গোন্ধ ওলাব আৰু আদা পিঁয়াজ নহৰু একদম ধুনীয়া গোন্ধটো ওলাব, তেতিয়ালৈকে আপোনালোকে এইখিনি গ্ৰেট কৰি থাকিব লাগিব, ভাজি থাকিব লাগিব। এইখিনি মই তাত দি দিম। তাৰপিছত এইখিনি আলু গ্ৰেট কৰি থকা আলুখিনিৰ লগত মই মিক্স কৰি দিম। মিক্স কৰি পেলাই তাৰপিছত তাতে মই দুটামান বস্তু দিম। আপোনালোকৰ ঘৰত যদি আছে, অলৰেডি মই এইখিনি ইয়াতে দি দিম। আপোনালোকৰ ঘৰত যদি আছে কেইটামান ভুজিয়া, একদম লাষ্টত আৰু খোৱাৰ সময়ত কেইটামান ভুজিয়া, আৰু যে কাবুলী বুটটো আছে, ফ্ৰাই কৰা কাবুলী বুটটো কিনিবলৈ পায়, তাৰো দুটামান আপোনালোকে দিয়া যদি মিক্স কৰি দিয়ে, মাছাল্লা, কেনেকুৱা টেষ্টি হ'ব। মই অলৰেডি তেনেকৈ বনাইছোঁ, খাইছোঁ। আপোনালোকে যদি ভাল পায় মোক ৰেচিপিটো মোক জনাব, আৰু মোৰ চেনেলটো আপোনালোকে শ্বেয়াৰ কৰিব।
বেলেগকো ক'ব, কাৰণ মই যিখিনি বনাওঁ সেইখিনি ঘৰুৱা উপাদানেৰে বনাওঁ। আৰু এতিয়া অল এবাউট আলু মই বনাই আছোঁ। ঘৰত একো নাই, আলহী আহিছে, কেনেকৈ কি বনাব, 3-4টা তেনেকুৱা